আজিৰ পৰা আমি ক্লাছ 8ৰ ছায়েন্সৰ যি চেপ্টাৰ আছে সেইবিলাক ভিডিঅ'ৰ সহায়ত তোমালোকলৈকে প্ৰেৰণ কৰিম। চ' প্ৰথম চেপ্টাৰ আমাৰ আছে ক্লাছ 8ৰ ছায়েন্সৰ শস্য উৎপাদন আৰু ব্যৱস্থাপনা। তোমালোকে এই ভিডিঅ' চোৱাতে এতিয়ালৈকে যদি তোমালোকৰ লগত বহি আৰু কিতাপ নাই, ভিডিঅ'টো প'জ কৰা আৰু বহি আৰু কিতাপ টেবুলত ৰাখি কিনে ভিডিঅ'টো প্লে কৰিবা। তেতিয়া এই ভিডিঅ'ৰ কিবা অৰ্থ থাকিব, নহ'লে তোমালোকে এইটো চাবা পাহৰিবা, এইটো অৰ্থহীন হৈ যাব। মই বহুত কষ্ট কৰি বনাইছোঁ, চ' তোমালোকে অলপ সহযোগ কৰিবা। তো প্ৰথম কথা হ'ল, ইয়াতে মই ইংলিছত লিখিলেও মই অসমীয়াত বুজাই যাম। তোমালোকে ইম্পৰ্টেণ্ট পইণ্টবিলাক নোট কৰি যাবা বহীত। চ' প্ৰথম কথা হ'ল ইম্পৰ্টেঞ্চ অফ ফুড, মানে খাদ্য আমাক কিয় দৰকাৰী। খাদ্য আমাক বাৰু কিয় দৰকাৰী? খাদ্য আমাক এই কাৰণেই দৰকাৰী যে জীৱই জীয়াই থাকিবৰ কাৰণে শক্তিৰ প্ৰয়োজন। কিছুমান জৈৱিক ক্ৰিয়া হৈ থাকে। আমি জীয়াই থকা মানে কি, আমাৰ শৰীৰৰ জৈৱিক ক্ৰিয়াবোৰ নিৰন্তৰে চলি আছে। এই জৈৱিক ক্ৰিয়াসমূহ চলাই থাকিবলৈ আমাক শক্তিৰ প্ৰয়োজন। তুমি এটা বাইক লৈছা, ধৰা হ'ল বাইক লৈছা। বাইক চলি থাকিবৰ কাৰণে ইয়াত কি থাকিব লাগে? পেট্ৰল। তেনেকৈ আমাৰ শৰীৰৰ পেট্ৰল বা য'ৰ পৰা আমি শক্তি আহৰণ কৰোঁ আমাৰ জৈৱিক ক্ৰিয়াৰ কাৰণে, সেই পেট্ৰল বা শক্তি আহৰণ কৰা বস্তুটোৱে হয় আমাৰ খাদ্য। বুজি পাইছা খাদ্য কি হয়? খাদ্যৰ প্ৰয়োজনীয়তা এটা। যেনেকৈ বাইকৰ কাৰ্য কি হয়, এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে। আমাৰ শৰীৰৰ ভিতৰত কি হৈ আছে? আমাৰ শৰীৰৰ ভিতৰত পাচন ক্ৰিয়া চলি আছে, শ্বসন ক্ৰিয়া চলি আছে, ৰেচন ক্ৰিয়া চলি আছে। তেনেকৈ বহুত জৈৱিক ক্ৰিয়া চলি আছে, নিৰন্তৰে চলি আছে। সেইকাৰণে আমাক শক্তিৰ দৰকাৰ, আৰু আমি এই শক্তি ক'ৰ পৰা পৰিপূৰণ কৰোঁ? খাদ্যৰ পৰা। সেইকাৰণে ইম্পৰ্টেঞ্চ অফ ফুড তুমি গম পালা। খাদ্যৰ প্ৰয়োজন কি? হাউ উই গেট ফুড। আমি খাদ্য ক'ৰ পৰা পাওঁ? আমি মানুহে খাদ্য ক'ৰ পৰা পাওঁ? তোমালোকে জানা আমি তৃণভোজী নহয় আৰু মাংসভোজীও নহয়, আমি উভয়ে হয়। আমি তৃণও খাওঁ আৰু মাংসও খাওঁ। সেই আমি খাদ্য ক'ৰ পৰা খাওঁ বুলি ক'লে, মষ্টলি মানে বেছিভাগ আমি শস্যৰ পৰা পাওঁ, উদ্ভিদৰ পৰা পাওঁ। ভাত খাওঁ, দালি খাওঁ, এই গোটেইকেইটা আমি উদ্ভিদৰ পৰা পাওঁ। কিছুমান জীৱৰ পৰা পাওঁ, যেনেহ'লে মাংস, গাখীৰ, দৈ, এইবিলাক আমি দুয়োটাৰ পৰা পাওঁ। কিন্তু আমি বেছি ডিপেণ্ডেবল কৰোঁ কিহৰ ওপৰত? উদ্ভিদৰ ওপৰত। আমাক ভাত, আমি অসমৰ মানুহৰ প্ৰধান খাদ্য হ'ল ভাত। ভাত আমি উদ্ভিদৰ পৰা পাওঁ। ভাত, দালি আৰু ঘেঁহু, ৰুটি খাবৰ কাৰণে আটা মানে ঘেঁহু, এই গোটেইকেইটা আমি উদ্ভিদৰ পৰা পাওঁ। গম পালা? উদ্ভিদৰ পৰা পাওঁ। খাদ্য ক'ৰ পৰা পাওঁ? উদ্ভিদৰ পৰা, আৰু প্ৰাণীৰ পৰা দুয়োৰ পৰা পাওঁ। উদ্ভিদৰ ওপৰত আমি বেছিকৈ নিৰ্ভৰশীল। এই যোনটো এগ্ৰিকালচাৰ মানে যোনটো আমাৰ কি হয়? শস্য উৎপাদন। এই ছাবজেক্টটো ইমান ইম্পৰ্টেণ্ট কিয়? এইটো তোমালোকক চেপ্টাৰ কিয় দিয়া হৈছে এই শস্য উৎপাদনত? এই ছাবজেক্টটো এইটো কাৰণে ইম্পৰ্টেণ্ট যে তোমালোকে ভাবি চোৱা, পৃথিৱীত কিমান মানুহ আছে। পৃথিৱীত যদি নোৱাৰা, ভাৰতবৰ্ষত কিমান মানুহ আছে, অসমত কিমান মানুহ আছে, আৰু তোমালোকৰ নিজৰ ঘৰতে চোৱা, 5জন, 3জন, 4জন কিমান মানুহ আছে। এই গোটেই মানুহবিলাকক খাদ্যৰ প্ৰয়োজন। এই খাদ্য যদি আমি উৎপাদন কৰিব নোৱাৰোঁ, তেনেহ'লে আমাৰ কি হ'ব? খাদ্যৰ আপূৰ্তি হ'ব। আমি কি হ'ম? খাদ্যৰ আপূৰ্তি হ'ব। যদি আমাক দোকানত গৈছোঁ, চাউল নাই, কিয়? চাউল ক'ৰ পৰা হ'ব? খেতি কৰাৰ পিছতেতো আমি চাউল পাম দোকানত। আমাৰ বেছি ইম্পৰ্টেণ্টটো কি হয়? খেতি কৰিবৰ কাৰণে ইম্পৰ্টেণ্ট, আৰু প্ৰত্যেক বছৰে খেতি হ'ব লাগিব, প্ৰত্যেক টাইমে খেতি হ'ব লাগিব। নহ'লে কি হ'ব? ইমান মানুহৰ পৃথিৱীত যিমান মানুহ আছে, এই সকলো মানুহে খাদ্য খাই জীয়াই আছে। তো সকলোৰ কাৰণে খাদ্য দৰকাৰী। মই কৈছোঁ কিয় দৰকাৰী? তো সেই খাদ্যৰ আপূৰ্তি নোহোৱাৰ কাৰণে আমি কৃষিৰ ওপৰত নিৰ্ভৰশীল। এই কৃষি কিদৰে এই শস্য উৎপাদনটো নিৰন্তৰে আৰু বেছি কৰিব পাৰি, কিদৰে ভাল কৰিব পাৰি, সেই বিষয়টো আমি পঢ়িব লাগিব। সেইকাৰণে এই চেপ্টাৰ
তোমালোকক দিয়া হৈছে, তোমালোকৰ বুট কেনেৰ কাৰণে দিয়া হৈছে যে শস্য কিয় দৰকাৰ, শস্য কেনেকৈ উৎপাদন কৰোঁ সেইকাৰণে। এতিয়া কৃষি কি হয়? কৃষি মানে কি হয় বুলি কওঁতে শস্যৰ উৎপাদন কৰা বা জীৱ জন্তু পালন কৰা। কিয় পালন কৰোঁ বুলি? শস্যৰ পৰা খাদ্য পাবৰ কাৰণে, আৰু জীৱ জন্তুৰ পৰা খাদ্যৰ উপৰিও উল লেডাৰ মানে ছাল, এই গোটেইকেইটা বস্তু পাওঁ, তাৰ পৰা সিহঁতৰ পৰা লওঁ, সেই কাৰ্যটোক আমি কৃষি বুলি কওঁ। প্ৰডাকশ্যন অফ ক্ৰপ, ৰিয়েৰিং এনিমেলছ টু প্ৰভাইড ফুড, উল এণ্ড আদাৰ প্ৰডাক্ট, এইটো হ'ল কৃষি। কৃষি কি হ'ল? শস্য উৎপাদন কৰা আৰু জীৱ জন্তু পালন কৰা। কিয় কৰিম আমি পালন? ইমান কৰি লিখিলেই হ'ল। কিয় কৰোঁ পালন বুলি সুধিলে তাৰ পৰা আমি খাদ্য আৰু অন্যান্য বস্তু সামগ্ৰীবোৰ আমি তাৰ পৰা ল'ব পাৰোঁ। সেইকাৰণে আমি এগ্ৰিকালচাৰ মানে কৃষি, তাকে কৃষি প্ৰেক্টিছ মানে কৃষি কৰা বুলি, মানে খেতি কৰা বুলি কয়। খেতি বুলি কওঁতে কৃষি বুলি কওঁতে খেতি মাত্ৰ নাই। কৃষি বুলি কওঁতে খেতিৰ উপৰিও জীৱ জন্তু পালন কৰা, এনিমেল হাজবেণ্ডাৰীও তাৰ ভিতৰতে সোমাই থাকে। তো আমি এতিয়া শস্যৰ ওপৰত গৈছোঁ। এতিয়া শস্য কিয়? ক্ৰপ, এই ক্ৰপ মানে হ'ল অসমীয়াত শস্য বুলি কয়। এতিয়া শস্য কিয়? একে জাতৰ উদ্ভিদ একে ঠাইতে খেতি কৰিলে তাক আমি শস্য বুলি কওঁ। একে জাতৰ উদ্ভিদ একে ঠাইতে খেতি কৰিলে তাক আমি কি বুলি কওঁ? শস্য বুলি কওঁ। ধৰি লোৱা হ'ল এটা ধানৰ পথাৰত আমি ধান খেতি কৰিছোঁ, তেতিয়া এই ধানটো কি হ'ল? শস্য হ'ল। কিন্তু যদি এটা ধানৰ পুলি তুমি এনেই ক'ৰবাত ৰুলা চাবৰ কাৰণে ডাঙৰ হয় কেনেকুৱা হ'ব বুলি, তেতিয়া এইটো শস্য নহ'ব। শস্য কেতিয়া হ'ব? একে জাতৰ উদ্ভিদ সৰহকৈ একে ঠাইত খেতি কৰিলে শস্য হ'ব। গম পাওঁ নহয়? শস্য। তো আমাক শস্য দুই প্ৰকাৰৰ পাম, খৰিফ আৰু ৰবি। অসমীয়াটো ইয়াক খৰিফ কয় আৰু ৰবিয়ে কয়। খৰিফ আৰু ৰবি দুই প্ৰকাৰৰ আমি শস্য পাম। মনত ৰাখিবলগীয়া কথা এইটোৱে হয় যে খৰিফ মানে হ'ল যিবিলাক শস্য আমি বাৰিষা দিনত পাওঁ, যেনে ধান, মাকৈ, বাদাম। বাৰিষা, মনত ৰাখিবা, বাৰিষা। আৰু এইটো হ'ল শীতকাল। ৰবি ক'ত হ'ব? শীতকালত হ'ব। ৰবিত আমি কি পাম? ঘেঁহু, বুট, মটৰ মাহ, সৰিয়হ, এইবিলাক দুই প্ৰকাৰৰ ৰবি আৰু খৰিফ। এইটো খৰিফ হয় বাৰিষাত আৰু ৰবি হয় শীতকালত। ইয়াতে মই দিয়া ৰবি ক্ৰপ মানে ৰবি শস্য কি হৈছে? হুইট মানে ঘেঁহু, বাৰ্লিয়ে কয় অসমীয়াত। এইটো হ'ল তোমাৰ চয়াবিন, এইটো হ'ল তোমাৰ বুট। এই তিনিটা, এই চাৰিটা, আৰু বহুত থাকে। মই ইয়াতে ফটো যোনটো পাইছোঁ এইটো মই তোমালোকক বুজাবৰ কাৰণে ইয়াত পুট কৰিছোঁ। তাৰপিছত এতিয়া খৰিফত কি পাম? মাকৈ, কপাহ, ডালচিনি, ধান, বাসমতি ধান, এইবিলাক। এতিয়া ইয়াৰলৈকে তোমালোকৰ কমপ্লিট হ'ল। যিবিলাক ইম্পৰ্টেণ্ট পইণ্ট চেপ্টাৰৰ, সেই ইম্পৰ্টেণ্ট পইণ্টবিলাক মই কভাৰ কৰি আছোঁ। তো তাৰপিছত আছে তোমালোকৰ এগ্ৰিকালচাৰৰ মেথড মানে হ'ল কৃষি পদ্ধতি। কৃষি পদ্ধতি কি? মানে খেতি কেনেকৈ হয়, মূলতঃ ক'বলৈ গ'লে খেতি কেনেকৈ হয়, খেতি কৰাৰ ষ্টেপবিলাক কি? তো প্ৰথম ষ্টেপত যেতিয়া তোমালোকে খেতি কৰা দেখা পোৱা, ভাৰতবৰ্ষ এটা কৃষি প্ৰধান দেশ। আমি সকলোৱে খেতি কৰা কেতিয়াবা দেখিছোৱে। Sorry for disturbance. Okay. সকলোৱে খেতি কৰা কেতিয়াবা দেখিছোৱে। ফাৰ্ষ্টত আমি খেতি কৰা ফাৰ্ষ্ট ষ্টেপটো কি হ'ল? মাটি চহোৱা। মাটি আমি কি কৰোঁ? চহাওঁ। মাটি চহোৱা মানে জানা? হাল বোৱাটো যেতিয়া মাটি খেতি কৰাৰ কাৰণে আমি চহাওঁ। ফাৰ্ষ্ট ষ্টেপটো। ছেকেণ্ড ষ্টেপটো হ'ল বীজ সিঁচা। তোমালোকে দেখিছা বীজ সিঁচা কি হয়?
আমি বীজৰ বাছি লওঁ বীজটো কোনটো বীজ উপযোগী কোনটো অনুপযোগী কেনেকৈ বাছি লওঁ আমি পানীত দি যেতিয়া তোমালোকে যেতিয়া খেতি কৰা কোনোবা দেখিবা তুমি সাপোজ বুটৰ খেতি কৰিব বিচাৰিছা তুমি বুট আনি যেতিয়া মাটিত ৰাখিবা মাটিত পানীত তিয়াবা যিবিলাক উপঙে এইবিলাক কি হয় এইবিলাক গুটি কি হয় এইবিলাক গুটি ভাল হয় ওপৰত যিবিলাক উপঙি থাকে এইবিলাক পেলাই দিয়া হয় যিবিলাক তলত ডুবি যায় সেইবিলাকে খেতি কৰা হয় এইটো বীজ সিঁচা বুলি কয় তাৰপিছত ৰাসায়নিক সাৰ আৰু জৈৱিক সাৰৰ প্ৰয়োগ এইটো ইম্পৰ্টেণ্ট হয় জৈৱিক সাৰৰ প্ৰয়োগ কৰা বা ৰাসায়নিক সাৰৰ প্ৰয়োগ কৰা ফাৰ্ষ্টত আমি মাটি চহাওঁ তাৰপিছত বীজ সিঁচো তাৰ পিছৰ ষ্টেপটো হ'ল আমি মাটিত সাৰৰ প্ৰয়োগ কৰোঁ সাৰৰ প্ৰয়োগ কৰিলে কি হয় প্ৰথম প্ৰশ্নটো সেইটো হয় সাৰৰ প্ৰয়োগ কৰিলে কি হয় মাটিত ধৰি লোৱা এইটো মাটি হ'ল আমাক যেতিয়া যিকোনো গছ পুলি যেতিয়া আমি বীজ সিঁচো তাৰ পৰা যেতিয়া উদ্ভিদ ওলাই আহে তাৰ মূলতঃ যেনেকৈ মানুহৰ পোৱালি এটা ডাঙৰ দিবৰ হ'বৰ কাৰণে খাদ্য ভিটামিন প্ৰটিন চৰ্বি কাৰ্বহাইড্ৰেট গোটেইকেইটাৰ প্ৰয়োজন তেনেকৈ এটা উদ্ভিদৰ কাৰণে প্ৰয়োজনীয় কিছুমান বস্তু আছে উদ্ভিদে নিজৰ খাদ্য কেনেকৈ তৈয়াৰ কৰে তোমালোকে জানা খালুক সংশ্লেষণৰ সহায়ত সূৰ্যৰ পৰা ৰশ্মি পাব তলত আমি পানী দিওঁ বাৰিষাৰ বৰষুণৰ পানী পাব তাৰ ওপৰত এটা ইম্পৰ্টেণ্ট বস্তু আছে সেইটো খনিজ লৱণ এই মাটিত কিমান খনিজ লৱণ আছে এই খনিজ লৱণ উদ্ভিদৰ কাৰণে ইম্পৰ্টেণ্ট হয় যেতিয়া আমি ইয়াত সাৰ দিয়া মানে তাত খনিজ লৱণৰ পৰিমাণ আমি বঢ়াইছোঁ যেনেকৈ মেগনেছিয়াম কেলছিয়াম এই গোটেই নাইট্ৰজেন এই গোটেইকেইটা উদ্ভিদৰ কাৰণে দৰকাৰী আমি সাৰ দিয়া মানে হ'ল এই যিবিলাক খনিজ লৱণৰ খনিজৰ কথা কৈছোঁ এইবিলাক মাটিত তাৰ পৰিমাণ বৃদ্ধি কৰা যেতিয়া পৰিমাণ বৃদ্ধি কৰা হ'ব তেতিয়া উদ্ভিদটো ভালকৈ ডাঙৰ হ'ব পাৰিব আমি তাৰ পৰা ভাল শস্য পাম এইটো কথা তোমালোকে গম পালা সো এটা ৰাসায়নিক সাৰ আৰু জৈৱিক সাৰৰ মাজত কিছুমান পাৰ্থক্য আছে সাৰ দুই প্ৰকাৰ ৰাসায়নিক সাৰ আৰু জৈৱিক সাৰ কি হ'ল যিবিলাক আমি ঘৰতে বনাব পাৰোঁ জৈৱিক সাৰ ইয়াত লিখা আছে জৈৱিক সাৰ এবিধ প্ৰাকৃতিক দ্ৰব্য গৰু মহ ছাগলী গোবৰ মানৱ জাতিৰ বৰ্জিত দ্ৰব্য আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য পাচন ঘটাই জৈৱিক সাৰ প্ৰস্তুত কৰা হয় ইয়াতে লিখা দেখা পাইছা ৰাসায়নিক সাৰ হ'ল কি ৰাসায়নিক সাৰ এবিধ অজৈৱিক লৱণ এইটো ৰাসায়নিক সাৰ এইটো তোমাৰ লেবৰেটৰীত বনোৱা হয় আৰু জৈৱিক সাৰ আমি ঘৰতেও বনাব পাৰোঁ আৰু এইটো তোমালোকৰ মই যিবিলাক আছে পাৰ্থক্য তোমালোকৰ কিতাপতো আছে মই ইয়াতো দি দিছোঁ ফটোত তো তোমালোকে এই পাৰ্থক্যবিলাক মনত কৰিবা ইয়াতে আজিৰ ভিডিঅ' ইয়াতে মই সমাপ্ত কৰোঁ